मेडिफारा गामिनि थागिबि दिलीप रायआ गोब्राब जाब्रबथायजों मोगा-मोगि जानांना फाहामसालियाव फाहामथाय लागासिनो थानाय समाव दिनै अनजालि बिसि आरो सानै फिसाजो आरो फिसाज्लाजों लोगोसे गासै नखरनि सोद्रोमाफोरखौ नागारनानै अरायनि थाखाय जोबथा हां बोयो। कक्राझार सहरनि खोला फारसे 10 किल'मिटार जानथायाव थानाय मेडिफारा गामिनि थागिबि दिलीप रायआ आरो बे बुहुमाव गैलिया। थांनाय 3 जुलाइ अक्ट'आव कक्राझार सहरनि जेदि लामायाव थानाय एनआरएल पेट्रल पाम्पनि साखाथियाव हरखाबै स्कुटिजों थांबाय थानाय समाव जाब्रबथायजों मोगा-मोगि जानांना गोब्राब जोखोम जानाङो। फाहामथायनि थाखाय कक्राझार आरएनबि सिभिल देहा फाहामसालियाव आरो बङाइगाव लवार आसाम देहा फाहामसालियाव थिसननाय जादोंमोन आरो गोजौ फाहामथायनि थाखाय सिलिगुरिनि निउर' हस्पिटालाव थिसननाय जादोंमोन। नाथाय रांखान्थि आंखालाव गोग्लैना गोबां रां खरसा खालामनानैब्लाबो बिथांनि जिउखौ रैखा खालामनो हायाखिसै। दिनै बिथाङा अरायनि थाखाय जोबथा हां बोयो। बिथांनि अबथिरायै रुंसारि जानायाव मेडिफारा गामिनि थागिबि रायजो राजाफ्रा गोथौयै दुखु फोरमायदों। স্বৰ্গীয় দিলীপ ৰায় যোৱা 3/7/2022 ৰবিবাৰে দুপৰীয়া 12 বজাত তেওঁ স্কুটি যাই থকা অৱস্থাত এনআৰএল তেল ডিপোৰ সন্মুখত এখন দ্ৰুতবেগী 4-চকীয়া বাহনে তেওঁক খুন্দা মাৰে। তাত ততাতৈয়াকৈ আমাৰ অসামৰিক কক্ৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয়। তাৰপিছত আমি বঙাইগাঁও লৱাৰ আসামলৈ ভৰ্তি কৰাওঁ। তাতো উপযুক্ত চিকিৎসা নোহোৱাৰ কাৰণে আমি উন্নত চিকিৎসাৰ কাৰণে মলেয়া নিউৰ'লজিকেল ৰিচাৰ্চ চেণ্টাৰ শিলিগুৰিলৈ লৈ যোৱা হয়। তাত 10 দিন চিকিৎসা হৈ থাকে। তাত 10 দিন চিকিৎসাত ভাল নোহোৱাত আৰু আমাৰ পৰিয়ালৰ অৰ্থনৈতিকভাৱে একেবাৰে দুৰ্বল হোৱাত আমি গুৱাহাটী GNRC লৈ আনো। গুৱাহাটী GNRC লৈ যোৱা পথতে নলবাৰীত শেষ নিশ্বাস ত্যাগ কৰে। এতিয়া আমি ঘৰলৈ লৈ আহিছোঁ। তেখেতে ল'ৰাজন বৰ অমায়িক আছিল, স্বভাৱ চৰিত্ৰ ভাল আছিল, সকলোৰে লগত মিলা-প্ৰীতিৰে জ্যেষ্ঠজনক সন্মান জনাই বাস কৰিছিল। তেখেতে 1997-98 চনত তেখেতে কোকৰাঝাৰ আঞ্চলিক আছুৰ বিত্ত সম্পাদক আছিল আৰু আমাৰ এই অঞ্চলৰ জনপ্ৰিয় লোক আছিল। সকলোৱে ভাল পাইছিল মিলা-প্ৰীতিৰে। আমাৰ দক্ষিণ ভটগাঁৱৰ সাৰ্বজনীন মা কালী মন্দিৰৰ সাধাৰণ সম্পাদক উপসভাপতিৰ প্ৰায় 7-8 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল আৰু বৰ্তমানলৈকে আমাৰ ভটগাঁও মাধৱদেৱ সত্ৰৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেখেতৰ এই মৃত্যুত আমি অঞ্চলবাসী তথা গাঁওবাসীয়ে গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতে মৃত্যুত তেওঁৰ সহধৰ্মিণী আৰু এজন 15 বছৰীয়া ল'ৰা আৰু এজন 13 বছৰীয়া ছোৱালী এৰি থৈ যায়। গতিকে আমি অনুৰোধ জনাম, যি দুৰ্ঘটনা কৰিছে সেই দুৰ্ঘটনাকাৰীয়ে যাতে উপযুক্ত ক্ষতিপূৰণ দিয়ে, তাৰে মই দাবী জনাইছোঁ। দুখ লাগছে, আমাৰ গাঁৱৰ ৰাইজবাসী বহুত আহিছে, তো তাৰ সকলোৱে মানে মৰ্মান্তিক মানে কি পাইছোঁ আৰু আমি জনাত তেখেতক এজন ভাল আছিল। কমপ্লিট আমাৰ ভোটগাঁৱৰ যে বৰ্তমান ছেক্ৰেটাৰী হৈ আছে, তাৰপিছত আছুৰ কি কৰিছিল, যে বিত্ত সম্পাদক আছিল। তাৰোপৰিও আমাৰ বৰ্তমান মাধৱদেৱ সত্ৰ ভোটগাঁৱৰ যিখন কি ছেক্ৰেটাৰী হৈ আছে, বৰ্তমানে কি হৈ আছে আৰু কি ছেক্ৰেটাৰী হৈ আছে। আমাৰ দিলীপ ৰয় ডাঙৰীয়াৰ তাৰ অকাল বিয়োগত আমাৰ এই অঞ্চলৰ ভটগাঁও অঞ্চলত বহুত মানে ক্ষতি একটা হৈছে বুলি আমি অনুভৱ কৰিছোঁ। তেওঁ বিৰাট স্বভাৱ চৰিত্ৰ, বিৰাট এটা ভাল মানুহ আছিল, সকলোৰে লগত মিলা-প্ৰীতি কৰি চলিছিল। কিন্তু তাৰ লগতে আমি আমাৰ কোকৰাঝাৰ ফগৰাগ্ৰাম পূব সমষ্টিৰ ফগৰাগ্ৰাম সমষ্টিৰ আমাৰ MCLA তথা EM অৰূপ কুমাৰ দে ডাঙৰীয়াই যি আমাক মানৱতাৰ নিদৰ্শন আমাক দাঙি দেখুৱালে, তাৰ সন্মুখতে এক্সিডেণ্ট হৈছিল। তাৰ এক্সিডেণ্ট হোৱাত তাৰ লগে লগে তাৰ মানুহ দি আমাৰ অসামৰিক চিকিৎসালয় ভৰ্তি কৰাইছিল আৰু তাৰ মানুহ জৰিয়তে আমাক লৱাৰ আসাম বঙাইগাঁও লৱাৰ আসামলৈ নিয়াত আমাক সহায় কৰিছিল আৰু তাক চিকিৎসা কৰাৰ কাৰণে আৰ্থিক হিচাপেও আমাক অলপ সহায় কৰিছিল। তাৰ কাৰণে আমি অৰূপ কুমাৰ ডাঙৰীয়াক আমি জননেতা হিচাপে
আৰু মানৱদৰৱী হিচাপে তাক আমি আমাৰ এই পৰিয়ালৰ লগতে আমাৰ মেধিপাৰা অৰ্থাৎ ভটগাঁও ৰাইজৰ তৰফৰ পৰা আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ ভৱিষ্যত উজ্জ্বল কামনা হওক। তাৰ প্ৰতি আমাৰ একটা বিনম্ৰ অনুৰোধ থাকিব যে এই ফেমিলিটো আৰু এই ফেমিলিটো যিটো মানে একদম শাৰীৰিক হিচাপে আৰ্থিক হিচাপে একদম জৰুৰা, তাক যাতে অলপ চায়, তাৰ প্ৰতি আমাৰ EMA প্ৰতি আমাৰ মানে বিনম্ৰ একটা অনুৰোধ থাকিল। আৰু লগতে দিলীপ ৰায় ডাঙৰীয়াই এটা সৰু কাম কৰি চলিছিল। এই সৰু কাম কৰি চলাত তাৰ যিখন দোকানত কাম কৰিছিল বা যাৰ আণ্ডাৰত কাম কৰিছিল, এই মানুহজন এই ফেমিলিটো তাৰ দিলীপক নিজৰ ফেমিলিৰ নিচিনা কৰি চোৱা চিতা কৰিছিল। তাৰ ইহঁতেও বহুত মানে দুখ প্ৰকাশ কৰিছিল আৰু ইহঁতে যিমান দিন খৰচ পাতি কৰাত যে আমাক আৰ্থিক হিচাপে মোক বহুত সহায় কৰিছিল, তাকো আমি মেধিপাৰা গাঁৱৰ তৰফৰ পৰা আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। যে আমাৰ এইখিনিয়ে ক'ব লগা আছে যে যাতে ভৱিষ্যত যাতে আমাৰ EM মহোদয়ৰ ওচৰত মোৰ একটা বিনম্ৰ অনুৰোধ থাকিল যাতে আমাৰ দিলীপ ৰায়ৰ এটা ল'ৰা এটা ছোৱালী আছে, ল'ৰাটো এইবাৰ মানে মেট্ৰিক পৰীক্ষা দিব। আমাৰ পঢ়া শুনাত আমাৰ গাঁৱৰ ল'ৰা তথাপি আমি বহুত ভাল বুলি ভাবিছোঁ। তাক যাতে অলপ সহায় সহযোগিতা আগবঢ়ায়, তাৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ থাকিল। এইখিনিয়ে ক'ব লাগে।